Hey guys, welcome to ভিক্ষাৰী ব্লগ। হাতত ৰহুন লৈ আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ আৰু এতিয়া হ'ব অলপ আনকমন টাইপ। মানে আপোনালোকে গম নাপায় বুঢ়া স্কুলৰ চেনেলত যাব। এইটো এটা মই কৈ আছোঁ আপোনালোকক, কিছুমান কথা আছে আপোনালোকৰ লগত ভালকৈ পাতি ল'ম ৰ'ব। আৰু মেইন কথাটো হ'ল কি, আপোনালোকে কেনেকুৱা ভিডিঅ' দিলে ভিক্ষাৰী ব্লগত মানে ভাল পায়, হয়তো ব্লগ হয়তো কমেডি ভিডিঅ'। মই ভাবিছোঁ যে মোৰ মাথাই দি এটা ডিচাইড কৰিছোঁ যে সেইটোত আমি ব্লগ নিদিওঁ, ব্লগ দিলেও কেতিয়াবা মাজে মাজে দিম। আৰু সেইটোত মানে যিমান কমেডি ভিডিঅ' আছে ধাক্কাচ যাব, কেৱল আপোনালোকে মৰম দিব লাগিব। বাকী যি কি নহওক, আৰু গাইজ কথাটো হ'ল কি, ভাইৰাছৰ ঘৰ হৈছে ইয়াৰ পৰা প্ৰায়ভাগ নলবাৰী মানে যাব লাগিব। সিমানে আমাৰ সিংকে মানে পাঁচ না মানে লাগা লাগি নাই। কেতিয়াবা আহিছোঁ জাষ্ট ব্লগ ভিডিঅ' বনাওঁ, সেয়ে আৰু। বাকী যি কি নহওক, আজি মানে এনেকুৱা টাইপত ভিডিঅ' আপোনালোকক এটা কি কাৰণত দিলোঁ, মানে আপোনালোকে এতিয়া কোনোবাই ছাবস্ক্ৰাইব কৰিছে কমেডিৰ কাৰণে, কোনোবাই ছাবস্ক্ৰাইব কৰিছে ব্লগৰ কাৰণে, কোনোবাই আৰু আমাক ভাল পাই কৈছে, কোনোবাই কিবা কাৰণত কৈছে। আৰু চবেতো চব ভাল নাপায় না আজিৰ দুনিয়াখনত। তো মটিভেশ্যন বোলা বস্তুটো অলপ থাকিব লাগিব। তো আপোনালোকে জনাব। আৰু ধৰি লওক যদি আমাৰ ইয়াতে যদি আহে তুমি কমেডি ভিডিঅ' তাতে দিয়া, কিন্তু কমেডিত যদি আহে যিসকলে ধৰি লওক ব্লগ চাম বুলি আহিছে, সেইটোত আনছাবস্ক্ৰাইব কৰি বুঢ়া স্কুলত আহিব। আৰু বুঢ়া স্কুলত যদি ব্লগ চাম বুলি আহিছে ব্লগত থাকিব, আৰু যদি কমেডি ভিডিঅ' মানে সেই মানে নাটক টাইপ চাব আহিছে ভিক্ষাৰী ব্লগত গুচি যাব। সেনেকুৱা টাইপ মানে, যেনেকুৱা আৰু ব্লেক এণ্ড হোৱাইট টাইপে ব্লেক এণ্ড হোৱাইটে কৰি আছে, সেনেকুৱা টাইপৰ আৰু কৈ দিছোঁ আপোনালোকক। ভিডিঅ'টোৰ মাজত আপোনালোক সকলোলৈ লৈ আহিছোঁ এটা ধুনীয়া এপ্লিকেশ্যন, ইণ্ডিয়াৰ মষ্ট আৰু ইণ্ডিয়াৰ পপুলাৰ এপ্লিকেশ্যন, যাৰ নাম হৈছে টেক্সেল। আপোনালোকে নিজৰ স্কিল দেখুৱাই বহুত পইচা কামাব পাৰে। আপোনালোকে 10 টকা লগাই চালে উইনিং এমাউণ্ট একবাৰ নহয় 5 বাৰকৈ পাব। ইয়াত যদি আপোনালোকে 9 বাৰ পইচা ইনভেষ্ট কৰে, 15 মিনিটৰ লগে লগে উইনিঙৰ সুবিধা থাকে। আপোনালোকক দেখুৱাম মই পইচাটো খেলে কেনেকৈ বা জিকে কেনেকৈ। কৰাৰ আগত উইনিং লিষ্টখন আপোনালোকে একবাৰ চেক কৰি ল'ব লাগিব। মনত এচেঞ্জিং অৰ্ডাৰত ৰাখি গেমটো ষ্টাৰ্ট কৰি দিব লাগে। তাৰ লগে লগে আপোনালোকে পইচাটো জিকি যাব। লগে লগে আপোনালোকে সহজতে উইথড্ৰ কৰিও ল'ব পাৰিব। সেই এপটো আপোনালোকে ফেচবুকৰ পৰাও লগ ইন কৰি ল'ব পাৰে। সুবিধা আছে ইয়াত। প্ৰত্যেক সোমবাৰৰ মূৰে মূৰে iPhone 13 Pro Max আৰু লগতে 500 টকা জিকাৰ সম্ভাৱনাও আছে। এতিয়াই যাওক এতিয়াই চাওক, মানে আইফোনৰ লগত আৰু বহুত ডাঙৰ ডাঙৰ সুবিধা আছে, আপোনালোকে চেক কৰি চাওক। আপোনালোকে দেৰি কিয় কৰি আছে? মোৰ তলত লিংকটো দি আছে, তলত মানে ডিসক্ৰিপশ্যনত দিয়া আছে, ডিসক্ৰিপশ্যন না কিয়ে কিবা এটা আছে, তলত আছে। আপোনালোকে যাওক এতিয়া ডাউনলোড কৰি খেলক গাইছ, iPhone 13 কি এইবাৰ আপোনালোকক দেখাম আমাৰ বছক। আমাৰ বছ আছে ইয়াত বহি। কেনেকুৱা হত প্ৰণাম দিছোঁ আপোনাক। এনেকুৱাই ডাঙৰীয়া, ভালনে? গুড বুলি কওক, গুড। এইবিলাক পিষ্টল হৈ বাপৰে বাপৰে স্পেকি নিদিয়ে সেই গাইজ। ঘৰখনত মোক কোনোৱে মাদাৰটো মাদাৰী পুৰা সেই ৰাজকুমাৰ হৈ আছে এটি। কি কম আৰু গাইজ, জীৱনটোৱে নান হৈ গৈছে আৰু গাইজ, পৰিস্থিতি নাই দে আৰু গাইজ। বাকী বুঢ়া স্কুলৰ চেনেলত আপোনালোকে পাব। আমি এটা খানা হৈ আছে ৰেচিপি, আমাৰ চুস্তা খানা, মানে বহুতে ব্ৰইলাৰ খাই পাঠা খায়, চুস্তাৰ কোনে নাখায়, তো চুস্তাৰ খানা হৈ আছে, আপোনালোকে পাব গাইজ। গাইজ এইবাৰ যাই আছোঁ গৰম মছলা আনিবা। গৰম মছলাটো আনি লওঁ ৰ'ব। জীৱনটো গাছ কেম্বা জীৱন হৈ গৈছে গাছ, থাকো নাথকো লাগি গৈছে গাছ। এই সূৰ্যই দিছে তাপ। বাবা সূৰ্য দেৱতা দিবা দিবা, যিমান দা সিমান দিবা দেই। আহি এই গাছ পালোঁ দোকান। ইপিনে আছে আমাৰ কমল দা, বঢ়িয়া দেই গাছ। জলক চাওকচোন গাছ, মোক মই ইউটিউবাৰ বুলি ক'ব না হা। জীৱন ঐ ভাই সহজ নহয়। আলমেৰে গৌৰে টিক 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 ৰা 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 ৰা। এই গাছ লাইভটো মানে কেনা লাইভ হৈ গৈছে জানে না? মই ভাবিছিলোঁ চাইকেল এটা মাৰো অলপ দূৰত বাবে পইচা আহিছে না। মা কচম এক টাকা নাই গাছ পকেটত। গাছ জিংকে চলি আছোঁ গাছ। হা আজি বৰ বেছি প্ৰমোচনটো পোৱাৰ কাৰণে অলপমান পইচা পাম, বেছি নাপাম গাছ। 500 টকা এটা পাম, মা শপতকৈ কৈছোঁ গাছ। ইনকে জীৱন চলিব হা, ইনকে জীৱন চলিব। মানুহ বাবে ইউটিউবাৰৰ পইচা। এই গাইছ আৰু এটা মই কথা কওঁ, আপোনালোকে বেয়া বুলি নাভাবিব মোক। কিছুমান আপি আছে, আপি জাতটোক কনাই দিয়ক মই। আপি কিছুমানে আছে ফটো উঠা, মই বেয়া নাপাওঁ। তুহঁতে ফটো উঠ, যি কৰা কৰি থাক, কিন্তু তুহঁতে যি পষ্টটো দি কিনে মুখত যি কিবা এটা চিম্বল দে, মানে তুহঁতে ভাবা নেকি এই বিশ্বত মই আটাইতকৈ ঠৌগা ছোৱালীজনী ময়ে? হা তোহঁতক বাপাৰে ৰাণু মণ্ডলৰ ভাইয়া বইনা খান পায়ে বাপাৰে এখন মুখ লৈ আহিছে। হা এই পাত খাই মৰি যা ধৰ। তো গাইজ আজিৰ ভিডিঅ'টো প্ৰায় এইখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল পাইছে আকৌ নকৰিব, মইতো আকৌ নকওঁ আপোনালোকক, কাৰণ মোৰ বহুত অভাৱ হৈছে গাইজ। মোৰ ব্ৰেইন ঠিকে থকা নাই গাইজ, আগৰ ব্ৰেইন নাই গাইজ, মই পাগলা হৈছোঁ গাইজ। বাই বাই, লাভ ইউ।
মিনি যাকে তাকে প্ৰেমত জানাত ফাচালি বাই বাই